নমস্কাৰ বন্ধু বান্ধৱীসকল, এবি টিপছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বিষ্ণু। আজি মই দেগনবাৰীলৈ আহিছোঁ, যিহেতু বহুত দিন দেখুৱাব পৰা নাই আপোনালোকক কি অৱস্থানো আছে। ময়ো চাওঁ, আপোনালোকেও চাওক। গতিকে মই ভিডিঅ'টো বেক কেমেৰা এতিয়া দেখুৱাম। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেনেহ'লে ভিডিঅ'ৰ মাজলৈ। এইখিনি চাওক, এইখিনি হৈছে হালধীয়া জাতৰ ইজৰাইল য়েল্লো। এইখিনি ফুল্লি কমাৰ্চিয়েল নহয়, যিহেতু ইয়াক পলিনেশ্যন কৰিব লাগে হাতেৰে, হেণ্ড পলিনেশ্যন বুলি কয়। আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিলে গম পাব। ক্ৰছ পলিনেশ্যন, এই ৰঙা জাতৰ পৰা পলেন আনি এই ফুলসমূহত লগাব লাগিব, তেতিয়াহে পলিনেশ্যন হ'ব, তেতিয়া ফল ধৰিব, নহ'লে নধৰিব। এই জাতো কমাৰ্চিয়েল নহয়, যিহেতু ইয়াৰ ফলবোৰ সৰু, কিন্তু ইয়াৰ মানটো উচ্চ হয়, খাবলৈ ভাল। লেমন অৰেঞ্জ বুলি কয়। এইটো কমাৰ্চিয়েল বেচিব নোৱাৰে বজাৰত, ডিমাণ্ড নাই ইমান, সৰু হয় অলপ চাইজটো। আৰু সেইফালে দেখিছে, সেইখিনি একেবাৰে ভাৰতলৈ প্ৰথম অহা ড্ৰেগন ফল গছ। ৰঙাই বাৰু, মৰাক্কান ৰেড বুলি কয়, কিন্তু মৰাক্কান ৰেড নহয়। এয়া হৈছে জাম্বু ৰেড ভেৰাইটিৰ ড্ৰেগন ফল। বৰ্তমান ঠিকে আছে। আজি ডিচেম্বৰ মাহৰ 19 তাৰিখ যদিও বৰ্তমান ঠিকে আছে বাৰু। কুঁৱলী ইমান পৰা নাই কাৰণে ইমান ফাংগাছ লগা নাই, অলপ লাগিব কৰিছে। আৰু এইবিলাক চাওক কিমান ডাল মেলিছে। এইবিলাক বিলাহী গছো আছে দেই, এইবিলাক লাইনৰ মাজত। এইবিলাক চাওক কিমান ডাল মেলিছে, এইবিলাক চব ভাঙিব লাগিব। এইবিলাক ৰাখি লাভ নাই। ৰাখি দিলে মানে গছটো যেনে তেনে ডাল মেলিব, তেতিয়া আপোনালোকে ফলবোৰ সৰু সৰু পাব। এইবিলাক দেখিছে গুৰিত যিমান আছে, সেইবিলাক চব কাটি দিব লাগিব। প্ৰুনিঙৰ ভিডিঅ' মই এই পিছৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম। আৰু এইখিনি চাওক, ভিয়েটনামী হোৱাইট এজোপা আছে মোৰ তাত। যিহেতু বগা ড্ৰেগনৰ ইমান মূল্য নাই বজাৰ। এইবিলাক চব কমাৰ্চিয়েল ভেৰাইটি দেই। এইবিলাক চব কমাৰ্চিয়েল ভেৰাইটি। এইটো জাম্বু ৰেড, আৰু এইটো মই পাহৰি গৈছোঁ, ৰ'ব দেই 1 মিনিট। এইটো হৈছে মালয়েছিয়ান ৰেড। ইমান ঠিক নহয় এইটো, ফলৰ চাইজটো মানে সমানত নাহে, কিছুমান ডাঙৰ কিছুমান সৰু, গতিকে কমাৰ্চিয়েলি ইমান ঠিক নহয়। ইয়াত দেখিছে ফাংগাছ, এইবিলাক ৰাষ্ট বুলি কয়। দেখিছে বাঢ়ি গৈ আছে, এইবিলাক দেখিছে বাঢ়ি গৈ আছে। এইবিলাক বেছি হ'লে মানে এই গোটেই ডালটোকে কাটিব লাগিব, নাইবা মই ব্যৱহাৰ কৰোঁ। এইটো দেখিছে টাটাৰ ব্লাইটক্স কপাৰ অক্সিক্লৰাইড 50% WP ফৰ্মত আহে। ইয়াক 3 গ্ৰাম পাৰ লিটাৰ পানীত মিক্স কৰি আপোনালোকে স্প্ৰে কৰিব পাৰে 10 দিনৰ মূৰে মূৰে বা 15 দিনৰ মূৰে মূৰে। আৰু এইটোৱে যদি কাম নকৰে, তেনেহ'লে আপোনালোকে দামী চেজেণ্টাৰ এমিষ্টাৰ টপ ব্যৱহাৰ কৰিব। তেতিয়া এমিষ্টাৰ টপে সকলোবোৰ মাৰি পেলায়। কিন্তু এমিষ্টাৰ টপ দিলে এটাই ভাল, গছজোপাৰ ৰং নধৰে। ফলৰ ছিজনতো আপোনালোকে এমিষ্টাৰ টপ দিব পাৰে, তেতিয়া ফলটোত কোনো ধৰণৰ বগা দাগ নপৰে। এইটো দিলে অলপ বগা দাগ সেইটো আহি যায়, নীলা হেৰিটো পাউডাৰটো। যিহেতু ইয়াত দেখিছে ৰাছ ইনফেকশ্যন বুলি কয় এইবিলাক মই বহুত দিন স্প্ৰে কৰা নাই, যিহেতু ধান খেতিৰ লগত জড়িত, ধান খেতিত ব্যস্ত আছিলোঁ। এতিয়া স্প্ৰে কৰিব লাগিব। আৰু ওপৰত ছেটনেট এখন দি দিম বুলি ভাবিছোঁ, যিহেতু পুহ মাহ। এতিয়া পুহ মাহত বেছি কুঁৱলী পৰে, কুঁৱলী পৰিলেও অকণমান ক্ষতি হয় ডালবোৰৰ, আৰু বেছি গৰম পৰিলেও ক্ষতি হয়। জেনেৰেলি এপ্ৰিল মাহৰ পৰা এখন 50% ছেটনেট দি থৈ দিলে ভাল, তেতিয়া গৰমটো ইমান নপৰে। আৰু এইফালে আছে নতুন জাতৰ, যোৱা বছৰ আনিছিলোঁ, লগাইছিলোঁ।
এইটো হৈছে টাইৱান মিবাবো আপোনালোকে নেটত চাৰ্চ কৰি চাব ইয়াৰ প্ৰাইচ কমাৰ্চিয়েল ভেৰাইটি আৰু এইফালে আছে এইটো লেমন অৰেঞ্জে হয় আৰু এইফালে আছে ভিয়েটনামী LD5 ভিয়েটনামী হাইব্ৰিড LD5 এইফালে লগোৱা নাই এইখিনি আছে ফুলকবি পুলি ফুলকবি লগাই থৈছোঁ মাজত যিহেতু 10 ফুট গেপ আছে সেইকাৰণে ফুলকবি লগাই দিছোঁ যি হয় হ'ব আৰু এইফালে আছে অৰিজিনেল মৰাকান ৰেড আগৰ মৰাকান ৰেডটো অৰিজিনেল নহয় এইটো অৰিজিনেল মৰাকান ৰেড ইয়াৰ চাইজ আৰু মিঠা ভাল এক কমাৰ্চিয়েল বহুত ভাল কমাৰ্চিয়েল ভেৰাইটি তো এইবছৰ ফল পাওঁ না নেপাওঁ নাজানো ইয়াত দেখিছে এইটো ইয়াত 3টা ওলাইছে এনেকুৱা হৈ গ'লে কিন্তু বেয়া মই ইয়াৰে এটা কাটি দিম 2টা ৰাখিম ডালবিলাক যিহেতু জোঙা নহয় সেইটো দেখিছে জোঙা হ'ব লাগে জোঙা হ'লে মানে এতিয়া এইটো নিচিনা হ'ব লাগে তেতিয়া ডালবোৰ দীঘল হয় এইটো দীঘল নহয় আৰু এটা ওলাব ইয়াৰ পৰা চাওঁচোন কাটি দিম নেকি মই নতুনকৈ সেইকাৰণে কাটিব মন নাই পুৰণা হ'লে কাটি দিলোহেঁতেন এইবিলাক দেখিছে এইবিলাক এতিয়া মই ব্লাইটক্স মাৰিম আজি নেমাৰোঁ কাইলৈ মাৰিম আজি সময় নাই আপোনালোকৰ ভিডিঅ'টো আগবঢ়ালোঁ এইবিলাক আহিছে আৰু ৰাষ্ট ইনফেকশ্যন এইবিলাকৰ পৰাই ফাংগাছ হ'ব গোটেই ডাল ভৰি পৰিব আৰু এইবিলাক প্ৰুনিং কৰিব লাগিব ঢেৰ ডাল ওলালে বহুত ডাল ওলালে এইকেইদিনতে এইবিলাক ইমানকৈ ৰাখি লাভ নাই এই ডালৰ পৰা এটা ৰাখিম এই 2টা ওলাইছে ইয়াৰ পৰা এটা ৰাখিম এনেকৈ কণ্ট্ৰল কৰি ৰাখিব লাগিব সকলোকে কণ্ট্ৰল কৰিব লাগেই আপোনালোকে মানুহৰ জীৱনটোকো নিজকে কণ্ট্ৰল কৰি নাৰাখিলে যেনি তেনি যায় ইহঁতকো গছকো আমি কণ্ট্ৰল কৰি ৰাখিব লাগিব যিহেতু আমি কমাৰ্চিয়েল পাৰপ'জত কৰিছোঁ প্ৰাকৃতিকগতভাৱে হোৱা নাই গতিকে আমি কণ্ট্ৰল কৰিবই লাগিব আৰু ৰোগৰ পৰা মুক্ত কৰি ৰাখিব লাগিব আগতীয়াকৈ মুক্ত কৰি নাৰাখিলে গছবিলাক বেয়া হোৱাৰ পিছত আমি বেছি কষ্ট হয় আৰু কেতিয়াবা কাটিবলগীয়া হৈ যায় এইবিলাক দেখিছে কিমান দীঘল হৈ গ'ল ডালবিলাক চব এইবিলাক কাটি দিম কিন্তু পিছৰ ভিডিঅ'ত দেখিব মইতো শ্বৰ্ট ভিডিঅ' বনাম বেছি দীঘল নবনাওঁ এইটোৱে দীঘল ভিডিঅ' আপোনালোকে নাচায়ো ছাবস্ক্ৰাইবটো নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে গ্ৰ' হ'লেহে ভাল লাগিব ভিডিঅ' দি আগতে দিছিলোঁ মই কণী বনোৱা মেচিনৰ বিষয়ে কিন্তু ইমান লাভজনক নহয় জীৱ জন্তু পুহি বেমাৰ আজাৰ বেছি সেইকাৰণে মই নিদিয়া হ'লোঁ যাতে সকলোৱে তেনেকৈ অন্ধকাৰত ৰাখিব নিবিচাৰোঁ ধন্যবাদ সকলোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম